Excuse me. Yes. Actually, this is my car. Oh, I'm sorry. ডক্টর বেজবৰুৱা আজি কাৰণে নহ'ব কাইলৈও পৰহিলৈ কাৰণে পাব আজি কাৰণে নাই মই মহাদেৱ বৰবৰুৱা স্পেচিয়েল অফিচাৰ ক্ৰাইম ব্ৰাঞ্চ নামটো শুনিছে নিশ্চয় নুশুনিলেও একো নাই মই পাব্লিচিটি একদম ভাল ডক্টৰ বেজবৰুৱা তোৰ চাবলৈ মানুহ আহিছে চাওক হিলডল ভাঙি ফাৰ্ষ্ট টাইম বাপৰে বাপ ফাৰ্ষ্ট টাইম দেখিছোঁ মই অসমীয়া চিনেমা চাবলৈ এনেদৰে হিলডল ভাঙি অহা অ' মাই গড থেংক ইউ ছ' মাছ অল আছামিজ পিপল জিলিকা তৰা কাষৰে এই কি নাম দি মাতিম তোমাক হা কোৱা কি নাম দি মাতিম তোমাক অ' বইনা কোন বিধাতাই চজিলে তোমাৰ পদুম চকুতি য়েছ আপোনালোকে ভাবি আছে চাগে এইটো পাগলেই হ'ল নেকি কি গাই আছে কি বকি আছে য়েছ মই পাগলেই হলো মই পাগল হোৱা নাই সমগ্ৰ অসমবাসী এতিয়া পাগল হৈ আছে আৰু পাগল কোনে কৰিছে জানে নাই ডক্টৰ বেজবৰুৱা টু য়েছ ডক্টৰ বেজবৰুৱাটোৱে সকলোকে কৰি আছে পাগল আৰু সেই ডক্টৰ বেজবৰুৱাটোকে চাবলৈ ওলাইছো এতিয়া মই সাজি কাচি যাওঁ ডক্টৰ বেজবৰুৱাটো চাবলৈ টিকেট এতিয়া বুক মাই শ্ব'ত এভেইলেবল নাই পোৱা নাই আইনক্সলৈ ফোন কৰিলোঁ পোৱা নাই কিন্তু ইলি হললৈ গৈ চাওঁ কি হয়গৈ যোৰহাট ইলি হললৈ গৈ চাওঁ যদি টিকেটটো পাওঁ আজিয়ে চাই দিম যদি টিকেট নাপাওঁ কাইলৈ চাম আজি ই বৰ জেং কৰি থাকে মই ভিডিঅ' বনাই থাকোঁতে যদি টিকেট নাপাওঁ কাইলৈ চাম কাইলৈ কাৰণে আজিয়ে টিকেট কৰি থ'ম যাওঁ কি হয় চাই থাকোঁ ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো সেইকলে চাই থাকক সেইখনকে মজা হ'ব ধামাকা হ'ব সেই হলি বুলি কৈছোঁ ৱেলকাম টু মাই ইউটিউব চেনেল তেতিয়াহ'লে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চিনেমাখন যেতিয়া ধামাকা হৈছে আপোনালোকে গম পাইছে আমাৰ ভিডিঅ' আজি ধামাকা হ'ব ডক্টৰ বেজবৰুৱা যিখন ফাৰ্ষ্ট আছিল সেইখন চোৱা সৌভাগ্য নহ'ল আমাৰ বহুত দিনীয়া মানে 54 ইয়াৰ্ছ আগতেই সেইখন ৰিলিজ হৈছিল আৰু সেইখনতো চুপাৰ টুপাৰ হিট হৈ গৈছে এতিয়া ডক্টৰ বেজবৰুৱা 2 ওলাইছে আৰু 2খনো ইতিমধ্যে ফাৰ্ষ্ট ডে কালেকশ্যন যিটো হৈছে এইটো মানে অসমীয়া চিনেমা এখন চিনেমাও হোৱা নাই এতিয়া মজা হৈছে আৰু অসমীয়া হিচাপে পাউট কৰিছোঁ অসমীয়া চিনেমাখন ইমান যে চলিছে আৰু চলিব আৰু মজা হৈ থাকিব আমি ইলি মাল্টিপ্লেক্সত পালোহি এইটো পুৰণা ইলি হলটো ভাঙি মেলি এইটো নতুন বনাইছে পুৰণা ইলি হলটো বহুত দিন বন্ধ হৈ থকাৰ পাছত এইটো নতুনকৈ বনালে এতিয়া ইলি মাল্টিপ্লেক্স গড়ালিত আছে যোৰহাটত আৰু আমি আইনক্সত খবৰ কৰিলোঁ আইনক্সত নাইকিয়া টিকেট আৰু ইয়াতো টিকেট নাই বুক মাই শ্ব'ত নাইকিয়া টিকেট এভেইলেবল কিন্তু ইয়াতে আমি অফলাইন পাওঁ নেকি এটা খবৰ এটা কৰি চাওঁ যদি পাই যাওঁ তেতিয়াহ'লে ইয়াতে চাম নহ'লে হয়তো আমি চিমিটি গোপাল যাব লাগিব তাতে গৈ চাবগৈ লাগিব উপায় নাই কাৰণ আজি ছানডে আজি চাই যাম বুলি ভাবিছোঁ আৰু কাইলৈ মনডে'ৰ পৰা আকৌ আহিব নোৱাৰিম কাৰণ জানেই আপোনালোকে ডক্টৰ বেজবৰুৱাটো টিকেট হ'ব নেকি ডক্টৰ বেজবৰুৱা আজি কাৰণে নহ'ব কাইলৈও পৰহিলৈ কাৰণে পাব আজি কাৰণে নাই আজি কাৰণে নাই পুৱা ভি বুলি শুনা পাইছোঁ আমি আইনক্স আৰু ইলি হলত নাপালোঁ এতিয়া স্মৃতি গোপালত আহিছোঁ স্মৃতি গোপালত চাই যাওঁ মানে আজি ছানডে আজি ফ্ৰী পাওঁতে চাই যাওঁ কাইলৈ আহিব নোৱাৰিব পাৰোঁ ন মানে স্মৃতি গোপাললৈ আহি আছোঁ স্মৃতি গোপালতে চাই মেলি যাম আৰু কেনেকৈ পাই যাব স্মৃতি গোপাললৈ আজি ফাৰ্ষ্ট আহিছোঁ মানে স্মৃতি গোপালটো চিনি পোৱা নাছিলোঁ হলটো আজি ফাৰ্ষ্ট ভিতৰলৈ সোমাই আছে যে আৰু আহি পেলাই ভাবিছিলোঁ কি মানুহ নাই নেকি কিন্তু চাওক আপোনালোকে মানুহ কিমান বাপৰে বহুত মানুহ লাইন আৰু ইতিমধ্যে ভিতৰত মানুহ সোমাইছেও এনেদৰে সোমাই গৈ আছে টিকেট কাটি ডক্টৰ বেজবৰুৱাটো চাবলৈ মানে অসমীয়া চিনেমা চাবলৈ যে এনে মানুহ ওলাই আহিছে সেইটোৱে পাউট অসমীয়া চিনেমা চাবলৈ লাইন পাতি আছোঁ সেইটোৱে লাগে চাওক চবেই লাইন পাতি আছে টিকেট কাটি কোনফালে এইফালে ন আমি টিকেট চিকেট কাটি ল'লোঁ চোৱা আৰম্ভ হ'ব এতিয়া ডক্টৰ বেজবৰুৱা আপোনালোকে দেখিছে মানুহ কিমান ভিৰ হৈছে ইয়াতে 80 টকা বেছি টিকেট দামো নহয় বোলা টিকেট দিয়া এনেদৰে হিলডল ভাঙি মানুহ আহি আছে সকলো বহি আছে নিজৰ নিজৰ চিটত আৰু এনেদৰে অকণমান সময় ৰখা পাছতে আমাৰ আৰম্ভ হৈ গ'ল চিনেমা আপুনি তেওঁলোক চিনি পোৱা নাই ভালদৰে মন কৰক শান্তনু চৌধুৰী ৰাধাজলৰ মুখখন চিনিবলৈ চেষ্টা কৰক মনত পৰা নাই Madre
ছাপ্লাই দিব আছে নমতাকে বেয়া পাইছ নেকি এণ্ট্ৰিটো ভাল আছে হা চালা গম পাবি বচোন মোৰ নামটো শুনিছ নিশ্চয় ঐ কোন হয় তই হা মই ৰহমত মিয়া মোক থানাত নেকি আইও ইমান থানাটো কৰিব কোৱা নাই নহয় তোক মই ইয়াতেই মানি থৈছে মই মহাদেৱ বৰবৰুৱা ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ একদম পাব্লিচিটি ভাল এজনী হিৰোইন নহয় ইহঁতৰে লাইফ গৈছ আমাৰ বুজিব গম পাইছনে আছামিজ চিনেমা চাওক মানুহ গাইছ আহি গ'লো ৰ'ব লাইট দি দিছোঁ আহি গ'লো চাই আহি গ'লো ডেপ্ত বেজবৰুৱাটো আপোনালোকে দেখিলে ভিডিঅ'টো কিমান মানুহ হৈছে কিমানে চাবলৈ আহিছে আমি যোৱাত ইলি হ'ল আইনক্সত টিকেট নাপালো আৰু নেপোৱাৰ কাৰণে আমি গ'লো স্মৃতি গোপালত আৰু স্মৃতি গোপালতো আপোনালোকে দেখিছে কিমান মানুহ তলৰ ফ্ল'ৰটো মানে গ্ৰাউণ্ড ফ্ল'ৰটো ফুল একদম হল তাৰপিছত ফাৰ্ষ্ট ফ্ল'ৰ আছে ফাৰ্ষ্ট ফ্ল'ৰটো মানে 150 টো ফাৰ্ষ্ট ফ্ল'ৰত যায় আৰু 80 টো গ্ৰাউণ্ড ফ্ল'ৰত চাই সেই দুইটা ফ্ল'ৰ একদম ফুল মানুহ আপোনাৰ বাহিৰলৈ ওলোৱাৰ পাছতো গোটেই দেখাই দিছো মানুহ কিমান হৈছে আৰু চিনেমাখন
জুবিন দাৰ অভিনয় একদম তামাম হৈছে, ডায়লগ কেইটা ভাল লাগিছে, ভাল লাগিল। জুবিন দাৰ অভিনয় তামাম হৈছে, একদম জুই হৈছে। মানে আগৰখন চিনেমাতকে এইবাৰ পুৱা হিলাই দিছে জুবিন দাই, এইবাৰ জুবিন দাই পুৱা হিলাই দিছে, আগৰখন চিনেমাতকে বহুত ভাল হৈছে। আৰু আদিল হুছেইন ডাঙৰীয়া কথাটো কবই নালাগে, একদম মানে গোটেইখনে ভাল হৈছে। আৰু টেকনিকেলি বহুত উন্নত হৈছে চিনেমাখন। আৰু লগতে মিউজিক গীতাটো আপোনালোকে চাইছে, গোটেইকেইটা মিউজিক ইতিমধ্যে ইউটিউবত পাই যায়। মিউজিক গীতা একদম পুৱা হিট কৰিছে। আৰু কেমেৰা মানে আপোনাৰ কোৱালিটি কেনেকুৱা ধুনীয়া হৈছে, মজা হৈছে। আৰু বেকগ্ৰাউণ্ড মিউজিকটো একদম ফালি দিছে আৰু চবে উকিয়াই দিছে জুবিন দা ওলাওতে। আৰু ডায়লগসমূহ শুনি বিশেষকে জুবিন দাই ডায়লগ এটা পোৱা দি আছে। মই পাব্লিচিটিটো বেয়া পাওঁ, কিন্তু নিজে পাব্লিচিটি কৰি থাকে, কিন্তু তাৰপিছত লাষ্টত কৈ দিয়ে নাজানিলেও একো নাই, পাব্লিচিটিটো বেয়া পাওঁ। মই মহাদেৱ বৰবৰুৱা, ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ। নামটো নিশ্চয় শুনিছে, নুশুনিলেও একো নাই, পাব্লিচিটি মই বেয়া পাওঁ। এইটো ডায়লগ জুবিন দা হিলাই দিছে। আৰু কেইবাটাও ডায়লগ দিয়ে চিনেমাখনত, বহুত কেইটা ডায়লগ দিয়ে। জুবিন দাৰ ব্ৰেইন নাই বুলি নিজক কয়। আপোনালোকে যদি চোৱা নাই চাই লওক, এতিয়া মজা হৈছে একদম। অসমীয়া চিনেমা মানে আজি চানডে দিনা আজি বেছি টকা উপাৰ্জন কৰিব তেনেকুৱা ফিল হৈছে। মানে যিমান মানুহ দেখিলো ন, যোৰহাটত প্ৰতিটো হল, 3টা হল আছে যোৰহাটত, একদম 3টা হলত যিমানটা শ্ব' দিছে প্ৰতিটো শ্ব'তে ফুল হাউচফুল হৈ আছে। তাৰপৰা হৈছে আমিও চালো, যদি আপুনিও চোৱা নাই চাই লওক। ভিডিঅ'টো ৰুমতে আৰম্ভ কৰিছো, ৰুমতে শেষ কৰিছো, ৰিভিউটো ইয়াতে দিছোহি। কাৰণ তালে মানে তাত আন্ধাৰ ন, ভালকে নাহিব ফুটেজ। চ' ইয়াতে দিলোহি ৰুমলৈকে আহি পেলাই গোটেইখিনি চাওকে। মজা হৈছে চিনেমাখন, আপোনালোকে ভালেই পাব, নিৰাশ হ'ব।